থু দিলে ঠিক খায় প্ৰতিদি সোমাই যায় বস্তুটো ভাল তুমি ইউজ কৰা তেওঁ ইউজ কৰা সকলোৱে ইউজ কৰে আনচাৰটো কি হয় বেজি ফুটা বেজি ফুল লগাই লৈ পেলাই ফুটাডালত যে ফুটাটোত সোমাই এতিয়াতো শুনিবলৈ বেয়া কিন্তু এনচাৰটো ভাল হয় এনচাৰটো ভাল এনেকুৱা এটা বস্তু যোনটো মানুহে টানিলেও ছুটি হৈ যায় আৰু নাটানিলেও ছুটি হৈ যায় টানিলে ছুটি হয় নাটানিলে নাটানিলেও ছুটি হৈ যায় চিগাৰেট টানিলে ছুটি হয় চিগাৰেট টানিলে ছুটি হয় নাটানিলেও হেৰি হৈ থাকে ছুটি হৈ থাকে এজন অন্ধ মানুহে সপোনত কি দেখা পায় তেখেতেতো অন্ধ যিহেতু সপোনত বিভিন্ন ধৰণৰ দেখা পাব পাৰে সেইটো সঠিক ক'ব নোৱাৰিম যদি আপুনি এটা ৰুমত মৰি আছে ভগৱানে নকৰক মৰি যদি আছে তে আপুনি কি কৰিব মৰা মানুহজনে কি কৰিব ক'বলৈ একো উপায়েই নাই চুলি নাথাকা মানুহজনে নাপিতৰ ওচৰলৈ কিয় গৈছিল চুলি দাড়ি নাথাকা মানুহজনে মানে নাপিতৰ ওচৰলৈ কিয় গৈছিল চুলি দাড়ি নাথাকা মানে নাপিতৰ ওচৰলৈ কিয় গৈছিল চুলি দাড়ি নাথাকিলে একচুৱেলি নাপিতে চুলি দাড়িয়ে কাটে তেওঁ যিহেতু চুলি দাড়ি নাই তেওঁ যাবই নোৱাৰে তেওঁ নাযায় ঠিক আছে বাৰু এটা ৰুমত আপুনি বন্ধ হৈ আছে তাতে 3খন দৰ্জা আছে এখনত জুই লাগি আছে এখনত পানী আছে মানে সাগৰ টাইপৰ পানী আৰু পুৰা আৰু এখনত 100 বছৰ নোখোৱাকৈ থকা মানে এটা সিংহ আছে আপুনি কোনটো দৰ্জা দি পাৰ কৰিব ওলাবৰ কাৰণে এখনত জুই আছে এখনত পানী আছে আৰু এখনত এজন বৃদ্ধ আছে অবভিয়াছলি মই বৃদ্ধজনক দাঙি পেলাই ছাইড কৰি সেইফালেদিয়ে যাম আনচাৰটো হ'ল যে 100 বছৰ কোনো সিংহ জীয়াই নাথাকে হা তো আপুনি সেইটো দৰ্জা দিয়ে যাব কাৰণ 100 বছৰ কোনো সিংহ জীয়াই নাথাকে অঁ ৰ'ব এজন মানুহক মাথাত চুলি নাথাকাৰ পিছতো মানে নাথাকাৰ পিছতো টকলা বুলি কিয় কৈছিলে কি কয় এজন মানুহক চুলি নাথাকাৰ পিছতো টকলা বুলি কিয় কৈছে থকাৰ পিছতো টকলা বুলি কিয় কৈছিলে চুলি থকাৰ পাছতো টকলা বুলি কিয় কৈছে আচলতে কিছুমান মানুহৰ এই তালুখনত চুলি নাথাকে যিজনৰ মানুহৰ তালুত চুলি নাথাকে তেওঁক টকলা বুলি কয় ঠিক আছে উৰিব পাৰে কিন্তু পাখি নাই কান্দিব পাৰে কিন্তু চকু নাই উৰিব পাৰে পাখি নাই কান্দিব পাৰে চকু নাই পিয়াজ যাব নেকি নহয় নোৱাৰিম মেঘ কান্দেতো বৰষুণ দিয়ে ন কান্দে তেতিয়া আৰু উৰি থাকে ন সদায় তিনিজনক খায় মুখেদি তেজ বমি কৰে বস্তু তিনিজনক খায় তেজ বমি কৰে তামোল পাণ আৰু চূণ য়েছ ঠিক আছে